অসমৰ এনেকুৱা এজন চিনেমা ডাইৰেক্টৰ আছে যি নিজৰ চিনেমাৰ নামৰ বাবে সদায় কণ্ট্ৰভাৰ্চিত থাকিব লগা হয়। নামবোৰ আকৌ কেনেকুৱা গৰু, বুলু ফিল্ম, হনুমেন, চাকিৰা আহিব বকুল তলৰ বিহুলৈ এনেকুৱা ধৰণৰ চিনেমাৰ বাবে তেওঁ সদায় কণ্ট্ৰভাৰ্চিত থাকে। কিন্তু এইবাৰ তেওঁ চিনেমাৰ নামৰ কাৰণে নহয়, চিনেমাখনৰ কাহিনীৰ বাবে কণ্ট্ৰভাৰ্চিত থাকিবলগীয়া হ'ব পাৰে। কাৰণ চিনেমাখন ৰাজনৈতিক বিষয় এটাক লৈ পেলাই কমেডি ৰূপে প্ৰকাশ কৰিবলৈ দেখুওৱা হৈছে। আৰু সেইকাৰণে হয়তো চিনেমাখনৰ কাহিনীৰ বাবে বা কণ্ট্ৰভাৰ্চিত থাকিবলগীয়া হ'ব পাৰে। কমেডিও এনেকুৱা কমেডি নহয় আপুনি চালে আৰু পাহৰি গ'ল। আমি ইলেকশ্যনৰ আগত ৰাজনৈতিক নেতাসমূহে কৰা সেই কাণ্ডসমূহ দেখি মনতে যে হাঁহো, সেই বিষয়টোক লৈ পেলাই তেওঁ এটা সৰল প্ৰক্ৰিয়াত আমাক চিনেমা ৰূপে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব যেন লাগিছে। আৰু চিনেমাখনৰ নাম হৈছে XYZ। নামটো তেনেই সাধাৰণ আৰু ইউনিক, কিন্তু ট্ৰেইলাৰটো চাই আপুনি গম পাব যে কিয় এনেকুৱা ধৰণৰ ইউনিক এটা নাম দিয়া হৈছে। ট্ৰেইলাৰটোত দুটা ৰাজনৈতিক পাৰ্টিৰ কথা দেখুওৱা হৈছে। এটা হৈছে বেঙেনা পাৰ্টি আৰু এটা হৈছে বাঁহ পাৰ্টি। এটা ভলুকা বাঁহ নে জাতি বাঁহ সেইটো আমি চিনেমাখন চাইহে গম পাম। ট্ৰেইলাৰটো চাই এনেকুৱা লাগিলে যে আমি সেই আগৰ দিনৰ টেটন তামুলী ভাওনা চাইছিলোঁ। এখন ভাওনাক কেন্দ্ৰ কৰি কেনেকৈ কমেডি ৰূপে প্ৰকাশ কৰিছিলে আৰু আমি হাঁহি হাঁহি পেটৰ নাই ডাল ডাল কৰিছিলোঁ। আৰু এইখন চিনেমা সেই ৰাজনৈতিক বিষয়টোক লৈ কমেডি কৰিবলৈ যত্ন কৰা হৈছে। আৰু ট্ৰেইলাৰটো চাই আমাৰ এনেকুৱা লাগিছে যে আমি হয়তো চিনেমাখন চাই থাকোঁতে সেই একেই হাস্যৰস পাবলৈ সক্ষম হ'ম বা আমাৰো হাঁহি হাঁহি পেটৰ নাড়ী ডাল ডাল হ'ব। পাৰ্টি দুটাৰ বেঙেনা পাৰ্টিত থাকিব সিদ্ধাৰ্থ শৰ্মা আৰু বাঁহ পাৰ্টিত থাকিব ভৱেশ বৰুৱা। সিদ্ধাৰ্থ শৰ্মাক টেঙৰ আৰু চতুৰ নেতা দেখুওৱা হৈছে। আৰু সেই চতুৰ নেতাজনে দৰ্জী মধুক কেনেকৈ ৰাজনৈতিক খেলৰ বাবে ব্যৱহাৰ কৰিছে। আৰু মধুৱে যেতিয়া গম পাব যে মধুক ব্যৱহাৰহে কৰিলে, তেতিয়া মধুৱে কি কৰিব, সেইটো বহুত ইণ্টাৰেষ্টিং হ'ব চিনেমাখনত। লগতে এটা লাভ ষ্টৰী দেখুওৱা হ'ল। অলপ আগত অহা হ'ল আৰু সেই লাভ ষ্টৰীটো হয়তো চিনেমাখনত কিবা এটা ডাঙৰ ইম্পেক্ট পেলাব। ট্ৰেইলাৰটোত যিমানখিনি কমেডি দেখিবলৈ পালোঁ আমি, বহুত ডাঙৰ ডাঙৰ বলিউডৰ বিগ বাজেট চিনেমাটো নাথাকে। লাগিলে তাত যিমানে ডাঙৰ ডাঙৰ ষ্টাৰ নাথাকক কিয়, চুমা দিয়া চিনটোৱে হওক, ৰাস্তাত দেখা পাব এগৰাকী বিধৱা মহিলা কোলাত এটা শিশু লৈ ৰৈ আছে, চুমা এটা খাব। মহিলাগৰাকী নহয়, শিশুটি। ককাজনে যে কয় বিউটিফুল বুলি, সেই চিনটোৱে হওক, লগতে লাষ্টত ট্ৰেইলাৰটোত আমি দেখিবলৈ পাওঁ পেহা পেহা বুলি মাতে। আৰু তেতিয়া কয় যে পেহা পেহা বুলি মাতিলে কপি কৰা বুলিহে ক'ব নেকি বুলি। গোটেই মানুহে নিজে নিজে আপুনি আপোনাক পেহা বুলি মাতিবলৈ আৰম্ভ কৰি দিব। কেনে মানুহে কপি কৰা বুলি ক'ব। যেনেকৈ প্ৰেজেণ্ট কৰিছে আমি বহুতে বেছি ভাল পাইছোঁ চাই। আৰু ঠিক তেনেদৰে যদি চিনেমাখনতো এনেদৰে হিউমাৰখিনি প্ৰেজেণ্ট কৰে, স্ক্ৰীন প্লে যদি ভাল হয়, মানুহে হাঁহি হাঁহি পাগল হৈ যাব। বাকী কমেডি চিনকেইটাত যি মিউজিক ইউজ কৰিছে, সেই মিউজিকসমূহ সাধাৰণতে আমি মিমবিলাকত দেখিবলৈ পাওঁ। আমি ভাবোঁ যে মিউজিক হয়তো আৰু অকণমান উন্নত তেওঁলোকে নিজাববীয়াকৈ কৰিব পাৰিলেহেঁতেন। ট্ৰেইলাৰটো চাই আমাৰ চিনেমাখনলৈ বহুত বেছি এতিয়া এক্সপেক্টেশ্যন আছে। আশা কৰিছোঁ চিনেমাখনে আমাৰ সেই এক্সপেক্টেশ্যনসমূহ পূৰ কৰিব। বাকী আমাৰ ফালৰ পৰা 5ৰ ভিতৰত 4.5 ষ্টাৰ দিম। আৰু 0.5 ষ্টাৰ আমি এইকাৰণে কাটিছোঁ কাৰণ চিনেমাখনৰ বেকগ্ৰাউণ্ড মিউজিক বা মিমত ইউজ কৰা মিউজিকখিনিয়ে হওক আৰু বেছি উন্নত কৰিব পাৰিলেহেঁতেন। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। এটি নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম। জয় আই অসম, জয় জুবিন দা।